আজি এটা নতুন ভিডিঅ' আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। বহুত দিনৰ মূৰত ভিডিঅ' বনাবলৈ ওলাইছিলোঁ। বহুত দিন বনোৱা নাছিলোঁ, মানে কিবা কিবি কামত ব্যস্ত থাকোঁতে এনেকৈ বনোৱা হোৱা নাছিলে। আজি নতুনকৈ আকৌ ভিডিঅ' বনাম বুলি ভাবি আছোঁ। যদি আপোনালোকে ভিডিঅ'বিলাক চাই ভাল পায়, লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব। আপোনালোকে ছাপোৰ্ট কৰিলেহে অকণমান আগবাঢ়ি যোৱাত সহায় হ'ব। চ' গতিকে আপোনালোকে ভিডিঅ'টো চাই থাকক। গাঁৱলীয়া ল'ৰা যিহেতু কাম বন কৰিবই লাগিব, কাম নকৰিলে আৰু কেনেকৈ খাম, হয়নে নহয় বন্ধুসকল? সেই গতিকে আজি গৈ আছোঁ মানে এইখন লৈ গৈ আছোঁ। এইখনতে মানে ধান লৈ আহিম, মানে আমাৰ খেতি কৰিছিলোঁ ঘৰৰে, সেইবিলাক লৈ আহিম। ৰ'দ বহুত দিছে, তথাপি কামটো কৰিবই লাগিব নহয় খাবলৈ হ'লে। গোটেই বছৰটোৰ কাৰণে এইখিনিয়ে সময় আৰু ধানবিলাক গোটেই ঘৰত লৈ যোৱাৰ। চাই থাকক আপোনালোকে দেখিছিলে চাগে এইটো ৰাস্তা। মই যিটো প্ৰথম ভিডিঅ' বনাইছিলোঁ, সেইটো ভিডিঅ' ৰানিং কৰিব যে আহিছিলোঁ, এইটো ৰাস্তাইদি আহিছিলোঁ। ৰাস্তাটো বৰ ভাল নহয়, হ'লেও ইফালে স্কুলৰ ল'ৰা ছোৱালীবিলাকো আহে, এনেকৈ কষ্টৰ মাজতে পঢ়া শুনা কৰে আৰু। এতিয়া গৈ আছোঁ এইখন ঠেলা লৈ ধান কৰাবলৈ। আপোনালোকে এনেকৈ ঠেলা লৈ ধান কৰাই পাইছেনে? যদি পাইছে কমেণ্ট কৰি জনাবচোন। ছাগলী ঠেলা দেখি আগতেই ছাইড দি দিছে। এই ছাগলী ছাইড দি দিয়া হে, নহ'লে যাব আৰু। এইটো ছাগলী আমাৰ মানে য'ত খেতি কৰিছোঁ সেইখিনি মানে অকণমান ঘৰৰ পৰা দূৰ হয়। সেই গতিকে অকণমান আহোঁতে যাওঁতে সময় লাগে। ৰাস্তা ভাল হ'লে যেনিবা সোনকালে আহি পালোঁ হয়, কিন্তু ৰাস্তাটো ভাল নহয়, বহুত বেয়া। সেনেকৈ গৈ আছোঁ আৰু। গাঁৱলীয়া ল'ৰা, চাকৰি বাকৰি এতিয়ালৈ হোৱা নাই, ভৱিষ্যতে হয়নে নাই তাকো নাজানো, কিন্তু চেষ্টা কৰি আছোঁ যিমান দূৰ পাৰোঁ। এইফালে ধানবিলাক ভালেই হৈছে, কিন্তু আমাৰবিলাকে কি হৈছে নাজানো আৰু। ইমানো বেয়া হোৱা নাই। এইখন স্কুল মই দেখাইছিলোঁ নহয় প্ৰথম ভিডিঅ'টোত। এইফালে চাব চেণ্টাৰ। ধান লৈ যাওঁ ৰ। এইখিনি ধান মই সৰু ট্ৰেক্টৰে হাল বাই দিছিলোঁ, বেলেগৰ মাটি আমাৰ নহয়। এইখিনি ধুনীয়া হৈছে ধান। এইটো নতুনকৈ মেডিকেল বনাই আছে। গৈ আছোঁ আৰু এনেকৈ আহি পালোহি। মানে আমি যিখন ফিল্ডত ৰানিং কৰোঁ, ইণ্টাৰভিউ আহিলে বা এনে কেতিয়াবা আৰু বল চল খেলোঁ, সেইখন ফিল্ড আহি পালোঁ। ফিল্ডখন চাওকচোন, এইখন ফিল্ড ইমান ডাঙৰো নহয়, ডাঙৰ বাৰু নহয় ইমান, হ'লেও ৰানিং কৰি থাকিব পাৰি আৰু বল চল খেলিব পাৰি। গৰম লাগিলে বহুত। আৰু বেছি নাই, আমাৰ ধান আনা জেগাটো যাই পাম। দেউতাই ধান বান্ধি আছে, মই ঠেলাত আনিব লাগে আৰু। বন্ধুসকল, ফাইনেলি আহি পালোঁ। আমাৰ যিখিনি মাটি খেতি কৰিছিলে সেইখিনি জেগাতো আহি পালোঁ। এই ধানবিলাক মানে বেলেগক কাটিব দিয়া আছিলে, এতিয়া আমি কঢ়াব লাগে আৰু। চাওকচোন আমাৰ সেউজীয়া ধাননি পথাৰ। এতিয়া সেউজীয়া হৈ থকা নাই বাৰু, এতিয়া ধান চান ওলালে পকিলে এতিয়া নিব লাগে আৰু। চাওকচোন আমাৰ ধানখিনি, এইখিনিয়ে হৈছে আমাৰ ধুনীয়া ধান। এইখিনিকে নিব লাগিব আৰু দিনটো কঢ়াই থাকিব লাগিব কিমান পাৰোঁ। গোটেই কাটা হোৱা নাই,
আজি নাহিলে নেকি কাটা মানুহ এনেকৈ দেউতাই এইফালে বান্ধি আছে চাগে দেখা নাপায় ইয়াৰ পৰা এইবিলাক ধান এইফালে আছে আৰু এইফালে এইখিনি ধান এই ঠেলা ভালকৈ যোৱা হে কোনফালে যাই আছা ঠেলাখনো বৰ মাত দি আছে বেয়াই হ'ল নে কিহে হ'ল নিজৰো ঠেলা নহয় মামা হাতৰে ঠেলা এনেকৈ বেয়া হ'ব বুলি ভয়ো লাগে এইবিলাক নিব লাগিব ধান কাটি থৈ দিছে এইবিলাক এইফালে দেউতাই বান্ধি আছে ধান কেনেকুৱা খাতৰা মাত দি আছে দেখোন হৈ কিবা বেয়াই হ'ল নে কিয়ে হ'ল কিমান দিবি আহিলোঁ এক ঠেলা ধান লৈ ভাগৰ বহুত লাগিলে গৰম বহুত দিছে দেখোন ৰাস্তাটো ভাল হ'লে ইমান কথা নাছিলে ৰাস্তাটো বেয়া আগতে যেতিয়া এতিয়া মানে পঢ়া পাতি শেষ হয় কামে কাম দিনটো আজৰিয়েই নাই এনেকুৱা হৈ আছে সেইকাৰণে আৰু এটা কথা কওঁ যিবিলাকে এতিয়া পঢ়ি আছে সেইবিলাকক কৈছোঁ পঢ়া যেতিয়া পঢ়ি থাকা তেতিয়া ভালদৰে পঢ়ি থাকিব লাগে মানে সময়ত যদি ভালকৈ পঢ়ি নলয় পিছত বহুত কষ্ট হয় এতিয়া যেনেকৈ ঠেলা টানি আছোঁ আগতে ভালকৈ পঢ়িলে চাগে চাকৰি বা কিবা হ'লে হয় কিন্তু এতিয়া ফাল্টু কৰাৰ ফল এইবিলাক কামো বেয়া নহয় যেনিবা হ'লেও আৰু যেনিবা তো আৰু যাই থাকোঁ এতিয়া ঘৰলৈ ঠেলা লৈ ঠেলা মানে বান্ধনটো ভাল নহ'লে ইমান এটা হ'লেও নিব লাগিব কিবা কৰি কষ্ট মষ্ট
এতিয়া ধান কৰাই আহি ভিডিঅ' কৰা নহ'লে আৰু ভাগৰো লাগিলে মাজতে কৰোনা ভেকচিনো দিব আহা বুলি গম পাই ভেকচিন লৈ আহিলোঁ তাৰপিছত ভিডিঅ' নকৰিলোঁ এতিয়া আকৌ গা পাও নুধুলোঁ এতিয়া ভাটিবেলা আকৌ যাম বুলি সেইকাৰণে এতিয়া ভাতকেইটা খাই আকৌ যাম আৰু ঠেলালৈ আজি এতিয়া ভাত খাই আছোঁ ওলাইছোঁ এয়া আজি এয়া চৰতৰ ফুল আৰু ইফালে লোকেল মুৰ্গী জলকীয়া ডাঙৰ জলকীয়া নিমখ অকণমান লৈছোঁ এফালে ভাত আৰু একো নাই এনেকুৱাই আৰু আমাৰ দুখীয়া মানুহৰ খাদ্য তথাপি সেইখিনিকে ভালকৈ খাওঁ মাংস বন্ধুসকল এতিয়া আৰু ভিডিঅ' নকৰোঁ মই ভাতকেইটা খাই লওঁ বন্ধুসকল ভাত খালোঁ খাই বৈ অকণমান ৰেষ্ট লৈ এতিয়া আকৌ যাব লাগিব পথাৰত ধান আনিব এতিয়া আৰু ভিডিঅ' নকৰোঁ যদি ভিডিঅ'টো ভাল পাইছে লাইক কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব এতিয়ালৈ অন্য এটি ভিডিঅ'ত লগ পাম বাই বাই